তো হেল্ল' এভৰিৱান এক্সট্ৰা আৰ্নিং ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ কিক কেছত আপোনালোকে কেনেকৈ উইথড্ৰল কৰিব। অ'কে, আপোনালোকে কিক কেছ এপ্লিকেশ্যনটো অ'পেন কৰিব। কিক কেছ এপ্লিকেশ্যনটো অ'পেন কৰাৰ লগে লগে ইয়াতে দেখিছে মই তললৈ যিটো ৰেফাৰ এণ্ড আৰ্ণৰ কিনাৰত যিটো অপশ্যন আছে তাত মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে এইটো দেখিছে উইথড্ৰল এমাউণ্ট 230। ইয়াত মই কেনেকৈ পালোঁ আপোনালোকক মই দেখাই আছোঁ। আপোনালোকে এইটো তললৈ চাওক। এইটো মই এজন ৰেফাৰ কৰিছোঁ 30 টকা কেছবেক পাইছোঁ। আৰু এইটো যিটো HDFC স্কাই মই ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, ৰেজিষ্ট্ৰেশ্যন কৰাৰ বিনিময়ত মই 200 টকা পাইছোঁ। অ'কে, আপোনালোকে এইটো বহুত এটা ৰেফাৰেল ভাল প্ৰগ্ৰেম হয়। আপোনালোকে যিমান ৰেফাৰ কৰিব 30 টকাকৈ পাব। উইথ তেখেতলোকে যদি অফাৰসমূহ কমপ্লিট কৰে তেতিয়া আপোনালোকে এক্সট্ৰা ইনকাম পাব। অৰ্থাৎ আপোনালোকে ডেইলি অফাৰ আহি থাকিব। আপোনালোকে ডেইলি আপোনালোকৰ ডাউনলাইনৰ পৰা 500-1000 টকা ইনকাম কৰি থাকিব পাৰিব। অ'কে, এইটো কমপ্লিটলি ফ্ৰী প্ৰচেছ হয়। ইয়াত আপোনালোকে এটকা ইনভেষ্ট কৰিব নালাগে। মই আপোনালোকক এই যিটো 230 টকা আছে মই আপোনালোকক উইথড্ৰল কৰি দেখাই দিছোঁ। এইটো দেখিছে মিনিমাম 100 ৰুপিজ ৰিকুৱাৰ্ড টু আনলক কিক কেছ ৱালেট। অ'কে, মোৰ যিহেতু 230 টকা আছে মই ইয়াত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে এণ্টাৰ UPI নাম্বাৰ। অ'কে, ইয়াত মই UPI নাম্বাৰটো দি দিছোঁ। তো মই ভেৰিফাই ওপৰত ক্লিক কৰিছোঁ। এইটো দিছে ভেৰিফাই ওপৰত ক্লিক কৰিছোঁ। এইটো হৈ গৈছে। অ'কে, নহ'লেও আপোনালোকে কি কৰিব, মোৰ অলপমান খেলিমেলি দেখাইছে, সেইটো কাৰণে মই বেংক একাউণ্টত আপোনালোকক মই দেখাই দিছোঁ। মই উইথড্ৰলটো লৈ 1 মিনিট তাৰ বাবে ৱেইট কৰিব। মোৰ বেংক একাউণ্ট ডিটেইলছটো মই ফিল কৰি লৈছোঁ। এইটো দেখিছে মই বেংক একাউণ্ট ডিটেইলছ ফিল কৰি দিলোঁ। আপোনালোকে যিটো IFSC কোড দিব, IFSC কোডৰ কিনাৰত এইটো যিটো ভেৰিফাই অপশ্যন আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো বেংক নেমটো অট'মেটিকলি আপোনালোকৰ আহি যাব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, ইয়াতে দেখিছে মই একাউণ্ট নাম্বাৰটো দি দিলোঁ। আকৌ এইটো ভেৰিফাই অপশ্যন আছে দেখিছে আপোনালোকে, ভেৰিফাই ওপৰত মই ক্লিক কৰিলোঁ। অ'কে, এইটো দেখিছে এইটো দেখিছে ভেৰিফাই ওপৰত ক্লিক কৰাৰ লগে লগে মোৰ ভেৰিফাই হৈ গ'ল। এইটো দেখিছে কানাড়া বেংক আহি গ'ল। তাৰপিছত মই কি কৰিম, এইটো 230 টকা এমাউণ্ট উইথড্ৰল এইটো তলত আছে দেখিছে উইথড্ৰ, ইয়াৰ ওপৰত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এইটো দেখিছে পে'মেণ্ট ছাকচেছফুল। অ'কে, এইটো পে'মেণ্ট ছাকচেছফুল হৈ গৈছে। এইটো দেখিছে এইটো 230 ৰুপিজ ট্ৰান্সফাৰ্ড বেংক একাউণ্ট। আপোনালোকে এইটো নিশ্চয় দেখা পাইছে। এইটো দেখিছে কানাড়া বেংকৰ পৰা মোৰ SMS আহি গ'ল। এইটো 230 টকা সেইটো মোৰ বেংক একাউণ্টত ক্ৰেডিট হৈ গৈছে। অ'কে, এনেকৈ আপোনালোকে ইয়াৰ পৰা ভাল ইনকাম কৰিব পাৰিব। মই আপোনালোকক মোৰ যিটো মোবাইলত SMS আহিছে, মই আপোনালোকক মোবাইলৰ SMSটো মই আপোনালোকক দেখাই দিছোঁ। এইটো দেখিছে এইটো আপোনালোকে নিশ্চয় দেখা পাইছে। ৰিচিভ 230 ৰুপিজ মোৰ বেংক একাউণ্টত ক্ৰেডিট হৈ গৈছে। এইটো দেখিছে এন এমাউণ্ট অফ INR 230 rupees has been credited to your account 10/2/2024 total available balance 532 টকা। আপোনালোকে দেখিছে এনেকৈ আপোনালোকে কিক কেছত আপোনালোকে বেনিফিট ল'ব পাৰিব। সেইটো দেখিছে কিক কেছৰ পৰা আপোনালোকে ইনষ্টেণ্ট উইথড্ৰল পাব। এইটো আপোনালোকে ইয়াত কেনেকৈ আপোনালোকে ৰেফাৰ কৰিব মই আপোনালোকক দেখাই দিছোঁ। এইটো যিটো তলত ৰেফাৰ এণ্ড আৰ্ণ অপশ্যন আছে, এইটো দেখিছে ৰেফাৰ এণ্ড আৰ্ণ, ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এভৰি ৰেফাৰৰ পৰা আপোনালোকে 30 টকাকৈ পাব। এইটো হোৱাটছআপ অপশ্যন আছে, হোৱাটছআপত ক্লিক কৰি আপোনালোকে যিকোনো বন্ধুলৈ ৰেফাৰ কৰিব পাৰে। অ'কে, থেংক ইউ। তাৰোপৰি ইয়াত আপোনালোকক মই আৰু এটা বস্তু দেখাই আছোঁ মোৰ ভিডিঅ'টো সামৰাৰ আগে আগে। এইটো দেখিছে প্ৰাইম অফাৰ। প্ৰাইম অফাৰত আপোনালোকে ইয়াত দেখিছে 3600 টকা 560 টকা আপোনালোকে অফাৰখিনি কমপ্লিট কৰিলে আপোনালোকে মাই চাইকুল এনেকৈ আপোনালোকে অফাৰখিনি কমপ্লিট কৰিলে ভাল এটা ইনকাম কৰিব পাৰিব। অ'কে, মই আপোনালোকক উইথড্ৰল প্ৰুফ দেখাই দিলোঁ। অ'কে, থেংক ইউ।